যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে। নমস্কাৰ, প্ৰতিভাৰ সন্ধানত এক নতুন যাত্ৰা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে জাগিৰোডৰ এজন উদীয়মান যুৱক। তেখেতৰ সৈতে আমি কথা পাতিম আৰু কিছু গীত শুনিম। প্ৰথমে তেখেতৰ পৰা আমাৰ নিউজ আছামিজৰ সমূহ দৰ্শকক তেখেতৰ চিনাকিটো দিবলৈ ক'লোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ ইয়াদুল আলী আৰু মোৰ ঘৰ জাগিৰোড বৰখালত। মোৰ গীত গোৱা হেঁপাহ আৰু মই গীত গাব আহিছোঁ। হয় ইয়াদুল, আজি আমাৰ নিউজ আছামিজৰ সমূহ দৰ্শকক কি গীত শুনাবা? প্ৰথমে আমি গীত এটা শুনি লওঁ। গীত মই যিহেতু জুবিন দাক বহুত ভাল পাওঁ, হয়, মই বেছিকৈ তেওঁৰ গানে গাওঁ। জুবিন দা আমাৰ গুৰু, সেনেকুৱাই। জুবিন দাৰ এটি গীত খুব ভাল লগা গীত, মই সেইটো আগবঢ়াব খুজিছোঁ আপোনালোকলৈ। হয়। মনতে কইনা মোৰ এৰি গুচি গলি মুখ, কোনোবা দূৰ পশ্চিমলৈ তেজৰ আবিৰ ঢালি মুখ, ৰঙা এঙাৰ বুকু মোৰ জ্বলি চাই হ'বলে বাকী দুদিনৰ পৃথিৱীত আলহী হ'বৰ বাকী। মনতে কইনা মোৰ এৰি গুচি গলি মুখ, কোনোবা দূৰ পশ্চিমলৈ তেজৰ আবিৰ ঢালি মুখ। গীত যে গাইছা, এই গীত গোৱাৰ অনুপ্ৰেৰণা ক'ৰ পৰা পাইছা? গীত গোৱাৰ অনুপ্ৰেৰণা মানে মই সৰুৰ পৰা গান গাই ভাল পাওঁ আৰু সৰুৰ পৰাই গান গাইছোঁ। আৰু মই যেতিয়া স্কুল পঢ়ি থাকোঁতে জুবিন দাৰ গীতবোৰ গাই থাকোঁ। আৰু গাই থাকোঁতে স্কুলত মোক মোৰ বাইদেউ সকলোৱে যে ইয়াদুল এটা গান গা, সেনেকুৱাই গান গাই থাকোঁ। লগৰ সোপাও কয় গান গাবৰ কাৰণে, মই গাওঁ, সেনেকৈ গাই থাকোঁ। আৰু মোৰ গাঁৱতো সেনেকুৱা উৎসাহ সকলোৱে দি আছে। আমাৰ গাঁৱত বহুত উৎসাহ দিছে। আমাৰ ঘৰৰ ওচৰৰ চবেই মানে ক'ব গ'লে গায়ক বুলি কয়। এতিয়া মই মানে ধৰক জুবিন দাৰে গান গাওঁ আৰু জুবিন দাক বহুত ভাল পাওঁ, মানে সেনেকুৱাই চলি আছে আৰু। হয়। আৰু এজন মানুহ আছে, খুব ভাল মানুহ, তেওঁ অভিজিত নাম তেওঁৰ, আমাৰ গাঁৱৰে, পলাগুৰিৰ হয়। তেওঁ মানে মোক বেছি উৎসাহ দি আছে। তেওঁ এতিয়া বহুত মানে গানৰ প্ৰতি বহুত উৎসাহ দি আছে। মানে এইসোপাৰ প্ৰতি মানে তেওঁ বহুত ভাল পায়। কৈছে তই গান নেৰিবি, গান গায়ে থাক, এদিন সফল হ'বি, ৰাইজে এদিন আঁকোৱালি ল'ব। ঠিক আছে ইয়াদুল, আমি আৰু কথা পাতিম, হয়, আৰু গীত শুনিম। এতিয়া আকৌ এটা গীত শুনি লওঁ। মই নিজে কৰা মোৰ নতুন গীত এবাৰ কৰিছিলোঁ, হয়, বিহু গীত, নাচনী ঐ, এই গীতটি আগবঢ়াইছোঁ। ঐ নাচনী ঐ কুলিয়েই নালে বিনালে ঐ, ও নাচনী ঐ বিহুতি আহি পালেহি ঐ, ও নাচনী ঐ ঢোল পেপাৰে মাত লাগিছে মোৰে গাত, নাচো 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 লাগি যায়, বিহু বিহু লাগিছে গাত, বিহু বিহু লাগিছে গাত। আজিকালি বিহুতলিত কি ইচ্ছা বা নাচনী, গালে মুখে ৰহন খানি হৈ আহে বিজুলী, কিবা এটা কম বুলি ভাবি থাকোঁ তাক, লগত থাকে মাক দেউতাক, সোণ হেৰা নাচনী ঐ, বুকুত থকা মৰমবোৰ আনিছোঁ লৈ, এই বেলি বিহুতে তোকে দিবলৈ, ঐ তোকে দিবলৈ। তোমাৰ মা দেউতাই গীত গোৱাত বাধা কৰে নেকি? নাই, মোৰ ঘৰত বাধা নাই, ঘৰত উৎসাহ দি আছে আৰু কষ্ট কৰি আছে ঘৰতো। গীত গাবলৈ কোনোবাই শিকাইছিল নেকি? না কোনোবা স্কুলত শিকিছা নেকি? নাই, গীত গোৱা শিক্ষা কৰা নাই মই, কোনো শিক্ষা আনুষ্ঠানিক শিক্ষা লোৱা নাই। আৰু মই নিজে গাই থাকোঁ আৰু মোবাইলত শুনি থাকোঁ, শুনি তাৰপিছত যিটো কৈছিলোঁ মই অভিজিত নাম, তেওঁৰ গীটাৰ এটা আছে, এই গীটাৰতে মোক মানে শিকাই থাকে আৰু। হয় হয়, ঠিক আছে, আকৌ এটা গীত শুনো। তোমাৰ দৰে কোন হ'ব তুমি মোৰে দেহা জান,
ও মৰমতে মোলে অভিমান কেলৈ কৰা সুধি চাম ও তোমাৰ দৰে কোন হ'বৱান তুমি মোৰে দেহা জান ও মৰমতে মোলে অভিমান কেলৈ কৰা সুধি চাম ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ সুখতো হ'বাহি দুখতো হ'বাহি মোৰ থেংক ইউ ইয়াত হ'ল বিহুৰ বতৰ এই বিহুৰ বতৰত তুমি ক'ৰবাত অনুষ্ঠান কৰিছা নেকি হয় এনেকুৱা অনুষ্ঠান কৰিছিলোঁ আমাৰ গাঁৱৰে নেলি বুলি কয় তাত কিবা তিৱা সম্প্ৰদায়ৰ কিবা অনুষ্ঠান হৈছিলে হয় তাত জুবিন গাৰ্গ অহাৰ কথা আছিলে হয় তাতে মানে মোক কৈছিল যে গান এটা গা তলৰ পৰা উঠাই দিছে গা হয় তেওঁ উঠি গ'লোঁ উঠাৰ পিছত মনত নাই একো খালি গাব লাগে কৈছে গা ট্ৰেকত কি কৰিলোঁ ইয়ালিটো গালোঁ গোৱাৰ পিছত তাত আৰু উৎসাহ দিলে ৰাইজে যে খুব ধুনীয়া গাইছ আৰু আগবাঢ়ি যাবি মানে চেষ্টা কৰি থাকিবি হয় গানৰ প্ৰতি চেষ্টা কৰি থাকিবি যাতে বাদ নিদিওঁ হয় সেইটোৱে আৰু ঠিক আছে নিউজ আছাম 8ৰ আজি অনুষ্ঠানৰ শেষত আৰু এটি গীতেৰে আমি এই অনুষ্ঠানটো আমি সামৰণি মাৰিম যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা নানা ৰঙে ভৰা আমাৰ জীৱন সুখ দুখ কৰোঁ আলিমগন নানা ৰঙে ভৰা আমাৰ জীৱন সুখ দুখ কৰোঁ আলিমগন মৰিছে কাষেদি হাহাকাৰ কৰোঁ আমি মৰিছে কাষেদি হাহাকাৰ কৰোঁ আমি এই মৰুভূতা জীৱন এই মৰুভূতা জীৱন ধন্যবাদ ইয়াত হ'ল এই সংগীত জগতখনত যে সোমাইছা আগলৈ কিবা প্ৰস্তুতি আছে নেকি আগলৈ প্ৰস্তুতি কৰি আছোঁ আৰু যাতে ৰাইজে আশীৰ্বাদ কৰে যাতে আৰু আগবাঢ়ি যাওঁ ভাল ভাল কাম কৰিব পাৰোঁ আৰু নিজেই গান লিখি আছোঁ নিজে গাম বাট ৰাইজৰ আশীৰ্বাদ লাগে সেইটোৱে নিউজ আছাম 8ৰ সমূহ দৰ্শকলৈ মোৰ এটাই অনুৰোধ ইয়াতুল আলী কণ্ঠত আপোনালোকে যি গীত শুনিলে তেখেতৰ গীত আপোনালোকে আৰু শুনিব আৰু তেখেতক আপোনালোকে আশীৰ্বাদ দিব যাতে ভৱিষ্যতলৈ ইয়াতুল আলী আমাৰ অসমৰ এটা নক্ষত্ৰ হৈ উজ্জ্বলি উঠে আমাৰ মাজত নিউজ আছাম 8 প্ৰতিটো ক্ষণতে আমি আছোঁ আপোনাৰ সৈতে